নমস্কাৰ। কামৰূপী লোকগীত চৰ্চা কেন্দ্ৰৰ তুতুল মানৱ আমাৰ পাঠশালা বজালীৰ লেখত ল'বলগীয়া মানুহ। আচলতে পুৰুষোত্তম দাসৰ মানে তেখেতৰ প্ৰচেষ্টাতে গকুল পাঠক, ৰামেশ্বৰ পাঠক এওঁলোকৰ মানে নেৰা নেপেৰা চেষ্টাত কামৰূপী লোকগীত এটা সাংঘাতিক ধৰণে মানে গোটেই অসমতে সুন্দৰভাৱে মানে চলিছিল। আৰু আমি সেই সময়ত যেতিয়া আমি স্কুলত পঢ়া সময়ত আমি এই কামৰূপী লোকগীতৰ খুব চৰ্চা কৰিছিলোঁ। ইয়াত ৰামেশ্বৰ পাঠক আমাৰ ইয়াতে থাকি পেলাই কলেজত পঢ়িছিলে। তেওঁৰ লগতে আমি গাঁৱে গাঁৱে সন্ধিয়া আমি তেওঁৰ লগত সংগত কৰিছিলোঁ। কেতিয়াবা জুৰি বজাইছিলোঁ, কেতিয়াবা ডবল বজাইছিলোঁ। তেনেকুৱা হেৰিছে আমাৰো ইয়াত সহযোগ আছে। আৰু এইটো আমাৰ বজালীত নতুন মানৱে আজি 3 বছৰে তেতিয়া তৃতীয় বছৰত মানে গোটেই অসমত জুৰিয়ে এইটো কাম কৰি আছে। তেওঁক এইটো ধন্যবাদ দিছোঁ। আৰু কামৰূপৰ লোকগীতটোৰ ওপৰত চবৰে এটা আস্থা আছে আৰু শুনি আৰু খুব ভাল পায়। আমি ভৱিষ্যতে ইয়াৰ আৰু উত্তৰ কামনা কৰিলোঁ। ভাল হওক। গোটেই ইয়াৰ লগত যিবিলাক জড়িত আছে, বহুতো জড়িত আছোঁৱে, গতিকে গোটেই সকলোকে মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। ই ভালকৈ প্ৰতিষ্ঠা লাভ কৰক।